গৰু মাংসই বিকি আহিছে। তো আজি এই বিজনেছটো বন্ধ কৰিব দিলে আমি নামানো। গাহৰি মাংস বন্ধ কৰক, ৰাস্তাই ৰাস্তাই বিকে। গাহৰিৰ মাংস পাব্লিকে গোটেই ৰাস্তাত পায়। আমাৰ মুছলিমে কমপ্লেইন দিব লাগে, কিন্তু আমাৰ মুছলিমে কেতিয়াও কমপ্লেইন দিয়া নাই। কাৰণ গৰু মাংস লৈ পেলাই প্ৰব্লেম, আৰু বেলেগ একো প্ৰব্লেম নাই। ব্যৱসায় আমি এইখন হোটেল দি পেলাই আমি চলি আছোঁ। তাই আমাক চৰকাৰে আমাক কিবা এটা উপায় কৰি দিয়ক। গৰু মাংস যদি আমি বিক্ৰী কৰিব নোৱাৰোঁ, তে আমি চলিম কেনেকুৱা? আৰু খাহী মাংস ইমান ধনী মানুহ নাই মানে খাহী মাংস খাব, বুজিছে? আৰু এইটো কমপ্লেইন আমি কৰিব লাগে। গৰু মাংস আমি ছেপাৰেটকৈ বিকি আছোঁ। গাহৰিৰ মাংস পাব্লিকে গোটেই ৰাস্তাত পায়। আমাৰ মুছলিমে কমপ্লেইন দিব লাগে, কিন্তু আমাৰ মুছলিমে কেতিয়াও কমপ্লেইন দিয়া নাই। কিন্তু আমাৰ গৰু মাংস লৈ পেলাই ইমান কমপ্লেইন আমি এইটো মানি নলওঁ। চৰকাৰৰ গৰু মাংস লৈ পেলাই প্ৰব্লেম, আৰু বেলেগ একো প্ৰব্লেম নাই, খালি গৰু মাংস। এইটো কি কাৰণে? ৰাজনীতি কৰিছে গৰু মাংসত নেকি? ৰাজনীতি গৰু মাংসত কৰিছে? আমি মানি নলওঁ নহয়। ৰাজনীতি খালি গৰু মাংসৰ কিয় হ'ব? গাহৰি মাংস বন্ধ কৰক, ৰাস্তাই ৰাস্তাই বিকে। আমি ৰাস্তাতে খোজকাঢ়ি গ'লে গোটেই ৰাস্তাতে দেখাব, ধীৰেণ পাৰা কটাবাৰী গোটেই ৰাস্তাত। সেইটো বন্ধ কৰক।